মই খুদি ললো আপোনাক এই কথাটো কন্ট্ৰভাৰ্সি খিনি আমি ক্লিয়াৰ কৰি দিও এবাৰ যোনে যোনে হে এজাম্পশনস বিলাক ৰাখিছে নকৰো হা নকৰো কি কেলে ক্লিয়াৰ কৰিম ক্লিয়াৰ এজন হেনেকুৱা ক্লিয়াৰ নহয় মোৰ এটা বস্তুৱে জানিব মন যে ওয়েডিংখন যোনটো ধৰণে কৰিছে obviously টাৰ্গিক দাই গুটেই বছৰ বা গুটেই জীৱন ওয়েডিংত ইমান ইনভেস্ট কৰিছে নিজৰ টাইম সময় নিজৰ ওয়েডিংখনটো বেলেগ হ'বই মানে হেতুৱে কমন সেন্সৰ কথা এটাই হ'ব লাগে যে নিজৰ এক্স্যাক্টলি নিজৰ বিয়াখনটো সবে বেষ্ট কৰিবই তেওঁ তাতে অলৰেডি বেষ্ট বিয়াবোৰ দেখিছে তো দিছে ইয়াতকেটো মই বেটাৰ কৰিমে ইম্পসিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পসিবল হয় আমাৰ ইচ্ছা নাছিলে না মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে আমাৰ বিয়া আমাৰ দুটাৰ বিয়া আমাৰ সপোন আছিলে কি বিচাৰিছিলে উদয়পুৰ ইটস আ বিউটিফুল প্লেস সবৰ ড্ৰিম ডেষ্টিনেশন এটা আৰু মোৰ বিয়াখনত বেছি কথা নকওঁ দে এটা ষ্টেটমেন্ট কম মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি স্যাটিসফাইড আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে মোৰ ৰিলেটিভছ গৈছিলে তেওঁলোকে 70% of the people took the first flight in my wedding so তাতকৈ বেছি আৰু মই কাকো জাস্টিফিকেশন দিয়াৰ কোনো প্ৰয়োজন নাই আৰু হেতু কি ধুনীয়া জেষ্টাৰ এটা ন দ্যাটস ইট তেওঁলোকৰ আশীৰ্বাদ আছিলে তেওঁলোক লগত আছিলে যি নিয়ম কৰিলো যি মস্তি কৰিলো we enjoyed our wedding এনজয় কৰিব লাগে আৰু thoroughly wedding enjoy কৰিলো আৰু মোৰ হেতুৱে সবতকৈ ডাঙৰ satisfaction that is the only like thing I want to say about the wedding যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে মোৰ ৰিলেটিভছ বহুত এজেড মানুহ গৈছে ভকত গৈছে ইয়াৰ পৰা সো তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্স্ট ফ্লাইট ললে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে দ্যাট ইজ দ্য আল্টিমেট স্যাটিসফ্যাকশন আৰু তাৰ উপৰি মানুহে আৰু কি কয় দ্যাট ইজ নো পইণ্ট বিকজ ৱেডিঙত তেওঁলোক নাচিলে they were invited also এইটো brutal আছিল কিন্তু whatever কি কয় they were brutal to me also exactly আৰু ডিব্ৰুগড়টো পাৰি কৰিবলৈ বা গুৱাহাটীটো পাৰি কৰিবলৈ কিন্তু হেপা থাকে আৰু সবৰ হেপা সপোন ডিজায়াৰ যাৰ কাৰণে আমি ইমান কষ্ট কৰিলো ইমান বছৰ we have invested for this wedding আৰু মোক খুব ভাল লাগিছে যে সব ধুনীয়াকৈ হৈ গ'ল it was a fairy tale dream wedding আৰু গোটেই মানে মই গোটেই লাইফ মই বহুত বেছি হ্যাপি থাকিম ৰিগাৰ্ডিং মাই ৱেডিং পিকচাৰবোৰ চালেও মোৰ গোটেই মেমৰিজ মনত পৰিব ইন ফিউচাৰ জেনেৰেশ্যন যি আহিব তেওঁলোককো দেখা পালো চাহ ইয়াতে পাতিছিলো অসমৰ প্ৰথমটো সেলিব্ৰিটি ৱেডিং চা উদয়পুৰত প্ৰথমবাৰ এখন অসমীয়া ৱেডিং দেখিলে তেওঁলোকে এই বস্তুটো আপুনি মানে লাষ্ট কৰি লাভ নাই একসেপ্ট কৰা আপুনি এতিয়া কনফিডেন্টলি একসেপ্ট কৰি লাজ কিয় নো লাজ নাই লগা কি কৰিছো ইমান নিজৰ কষ্টতে কৰিছো মই এইটো বস্তু এইটো আৰু মই বহুত সঁচাই কনফিডেন্ট এইখিনি এতিয়া হৈ গ'ল আৰু wind up আৰু এইটো কথা কোনো আলোচনা মই একো নকওঁ বুলি ভাবিছিলো বিয়াৰ কথা but then talk of the town আপুনি আৰু এইটো কথা ক'বই লাগিব সেইটো গম পোৱা নাছিলো কিন্তু এইটো আপোনাৰ বেষ্ট টাইম আপুনি মাৰ্কেটিঙত ইউজ কৰি দিয়ক মইনা কলিজা নেক্সট প্লেনিং কি এতিয়া হা সো মইনা কলিজা নেক্সট ওয়েব সিরিজ আহি আছে personally work কাম হেৰি গান আছে মিউজিক ভিডিঅ'জ খিনি আছে and I have signed my second movie oh wow অলপ কিবা হিন্ট পাব পাৰে নে নোৱাৰি তাৰ কাৰণে অলপমান বেলেগ এজনী সুমি হ'ব লাগিব তাৰ কাৰণে I have to work on myself জাৰ্নিটো আজিৰ পৰাই ষ্টাৰ্ট কৰিছো বহুত কইনা ভাত খালো weight by একদম ডিৰেক্টৰে 10 কেজি কমাব দিছে 10 কেজি আৰু টাইমো বহুত কম আছে সো এতিয়া টোটালি ফোকাস অন দ্য ওয়ার্ক মই যেনেকৈ মানুহে মোক বহুত বেছি মৰম দিছে নিজৰ কামত মই আশা কৰিছোঁ এবাৰো দে উইল কিপ দ্য ছাপোৰ্ট এবাৰ ছিজনটো খুব ধুনীয়া না গান আহি আছে যে প্ৰত্যেকটো ছিজনতে কৰোঁ এবাৰ বিহু আছে খুব ধুনীয়া না ডান্স নাম্বাৰছ আছে পৰহিৰ পৰা শ্বুটিং ষ্টাৰ্ট কৰিছোঁ আৰু লগতে নিজৰ কামখিনিও কৰি থাকিম নিজৰ ৱৰ্কআউটখিনি আৰু চিনেমা আমি আই থিংক টাৰ্গেট লৈছোঁ ফেব্ৰুৱাৰী মানে শ্বুট ষ্টাৰ্ট কৰিব ধুনীয়া এখন মুভি ভাল ডাঙৰ মুভি